এইখন হৈছে মন আকাশৰ তৰা। আপোনালোকে কাহিনীটো শেষলৈকে চাব, তেতিয়াহে কাহিনীটো সম্পূৰ্ণকৈ বুজি পাব। আৰু ইমান দিনৰ কষ্টৰ মূৰত আজি আপোনালোকৰ মাজলৈ এৰি দিলোঁ। আপোনালোকে মৰম আশীৰ্বাদ কৰিব। ধন্যবাদ। দাদা বহি এখন দিবচোন। দাদা এইটো লোৱা। কোন গ'ল বন্ধু এইজনী? বন্ধু এইখন গাঁৱৰে খগেন মহাজনৰ ছোৱালীও বন্ধু। বন্ধু দুদিনমানৰ পৰা মোৰ কি হৈছে, খগেন মহাজনৰ ছোৱালীজনীলৈকে মনত পৰি থাকে। কথাটো বাৰু বুজিছো, কিন্তু সিহঁত হৈছে ধনীঘৰ ছোৱালী, বোলে জানো বিয়া দিব? ভণ্টি ৰবাচো, তোমাক এটা কথা ক'ব লগা আছিল। কথাটো ক'লে বেয়া পাবা নেকি? নাই দাদা, কিয় বেয়া পাম, কওক। তোমাক মানে ভাল পাওঁ, বাট আই লাভ ইউ। ভাবি চাব লাগিব দিয়ক। তইচোন তাক ভাল পাওঁ, তইচোন তাৰ কথা কৈছ, তই তাক ইয়েছ কৈ নিদিলি ক? তইচোন জানেই মোৰ পাপাৰ কথা, মোৰ নিজৰ ইচ্ছা মতে একোৱে কৰিব নিদিয়ে। তেনে ক্ষেত্ৰত মই তাক কেনেকৈ ইয়েছ কম কচোন বাৰু তই? বাদ দিয়া সেইটো পাপাৰে কথা, বল এতিয়া বল বল। শুনাচোন। ঐ কি কথা, সোনকালে কোৱা, আমাৰ দেৰি হৈছে। ঐ সিদিনাখন যে কথাটো কৈছিলো, উত্তৰচোন নিদিলাই। ঐ ক। আচলতে ময়ো তোমাক ভাল পাওঁ, কিন্তু কবহে পৰা নাছিলো। সঁচাই? ময়ো তোমাক বহুত ভাল পাওঁ, কিন্তু কবহে পৰা নাছিলো। মোক পাৰ্টিটো দিবলৈ নাপাহৰিবি আকৌ। হ'ব দে। আপোনাক এটা কথা ক'ব লাগিছিল। কি কথা কোৱাচোন? আপোনাৰ ছোৱালী যে আমাৰ গাঁৱৰে মনক ভাল পায়, আপুনি গম পায়নে? কি? তুমি কেনেকৈ গম পালা? তাই মোৰ লগতে সদায় লগ কৰিব যায়, আৰু তাই টিউশ্যনৰ পৰা আহোঁতে তাৰ দোকানত সদায় ৰয়। তুমি এইবোৰ সঁচাই কৈছানে? আপুনি বিশ্বাস কৰে নকৰে মই নাজানো, কিন্তু মোক ক'বলগীয়া আছিল, মই এইখিনি ক'লোঁ। ঠিক আছে, তুমি যোৱাচোন ভিতৰলৈ। মাজনী তই কাৰ লগত কথা পাতি আছ? আৰু তোৰ কথা মই গাঁৱৰ মানুহৰ মুখে মুখে বহুত কথা শুনি আছো। মা, আপুনি কি শুনিছে মোৰ কথা? তই বোলে আমাৰ গাঁৱৰ সেই মনক ভাল পোৱা, আৰু তই হেনো বোলে টিউশ্যনলৈ যোৱাৰ চলেৰে তাৰ দোকানতো বহি থাকা। মই এইবোৰ কথা চব শুনিছো। এইবোৰ সঁচা নে কি মাজনী? তই যদি এইবোৰ সঁচা হয়, তেনেহ'লে আমাৰ সন্মান ক'ত থাকিব? মই তাক ভাল নাপাওঁ। তোক কোনে কৈছে এইবোৰ মিছা কথা? তোমাৰ পাপাই এইবোৰ কথা গম পালে কিমান লাজ পাব। তোমাৰ পাপাই মোক আগতে কৈছিলে এজন ল'ৰা তোমাক চাবলৈ আহিব হেনো। গতিকে মইহে কৈছিলোঁ যে পঢ়ি থকা ছোৱালীজনীক এতিয়া সেইবোৰ কথা ভাবিব নালাগে। যদি এইবোৰ কথা ওলাইছে, গতিকে অহা কাইলৈ মই ল'ৰাজনক মাতি দিম। মুম্বাইৰ পৰা ল'ৰা এজন আহিব, আৰু কাইলৈ তুমি ঘৰলৈ
আজি তুমি মনটো কিয় মাৰি আছা? মন আমাৰ কথা সকলোবোৰ গম পাইছে ঘৰত। কাইলৈ বোলে ল'ৰাই চাব আহিব মোক। মই এতিয়া কি কৰোঁ মন? হয় নেকি? তোমাৰ মায়ে যি চিন্তা কৰিব তোমাৰতো ভালৰ কাৰণে চিন্তা কৰিব। মানে তুমি মোক ভাল নোপোৱা? ভালটো তোমাক মই নিজতকৈও বেছি ভাল পাওঁ তৰা। তেনেহ'লে তুমিতো জানাই মোৰ ঘৰৰ অৱস্থা, আৰু মই ঘৰৰ একমাত্ৰ ল'ৰা। ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে। শুনাচোন, মই এটা কথা ভাবিছোঁ। কি কথা? আমি মন্দিৰত গৈ দুয়োজনে বিয়া পাতো বোলা। নাই, মই তেনেকুৱা কৰিব নোৱাৰোঁ। আৰু তোমাক নি ৰাখিবলৈ ঘৰ এটাও নাই। ঠিক আছে দিয়া। তৰা, শুনাচোন তৰা। আহি পালা তুমি? ভালে ভালে আহি পাইছা নহয়? একোতো অসুবিধা হোৱা নাই চাগে বাটত? ভালে ভালে আহি পালোঁ দিয়া মা। পিছে তৰাকচোন দেখা নাই। তৰা আছে ৰবা, মই তাইক মাতি দিছোঁ। মল্লিকা, মল্লিকা, তই আলহীৰ কাৰণে চাহ একাপ আনি দিছোঁ। তুমি বহাচোন হা। তৰা, আৰে এইচোন ক'তোৱেই নাই। ক'ত গ'ল বাৰু? তৰা! ছোৱালীজনী ক'ত গ'ল বাৰু? তাই বাৰু সঁচাকে কিবা নকৰিবলগীয়া কাম কৰা নাইতো। তাই নিশ্চয় মনৰ লগত আহিছে। মনে তাইক লৈ গ'ল। মই এতিয়া বাৰু ল'ৰাজনৰ আগত কি বুলি ক'ম? হে প্ৰভু, তুমি বচাবা আৰু। তোমাক চাহ দিলেনে বাৰু? তুমি খালা নহয়? মা চাহ খালোঁ, চাহ দিলে বাৰু। পিছে তৰাক যে এতিয়ালৈকে দেখা নাই, তাই ক'ত গ'ল বাৰু? আচলতে তৰা কি ক'ব খুজিছে আপুনি? কওক, আচলতে তৰা ক'ত গ'ল? তৰাচোন ঘৰত নাই। ক'ত বা গ'ল? মই আগতে তৰা পোৱা নাছিলোঁ নেকি আপোনালোকে? কৈছিলোঁ, জানো তাই ক'লৈ গ'ল। তুমি অলপ ধৈৰ্য ধৰাচোন, তাই আহিব। কি কৈছে আপুনি এইবোৰ? আপুনি জানেনে মুম্বাইৰ পৰা আহোঁতে মোৰ কিমান টকা খৰচ হৈছে? আৰু মোৰ 2টা বজাৰ পৰা অফিচ আছে, এতিয়া 1টা বাজিলে। আৰু মই ইয়াত আৰু ইমান কথা থাকিব নোৱাৰোঁ। মই ইয়াৰ পৰা যাওঁ। ৰ'বাচোন, তাই আহিবতো। মই জনা আছে আপোনালোকৰ ছোৱালী কিমান ভদ্ৰতা। তাইজন ইমান দূৰৰ পৰা আহিছে, চাহকাপ নখুৱাই গুচি গ'ল। মই বাৰু এতিয়া দেউতাকক কি বুলি ক'ম? এই ছোৱালীজনীয়ে মোৰ মাথাটো খাই মাৰিছে। তাই এতিয়া আহক, মই তাক শেষ কৰি পেলাম। নালাগে মোক তেনেকুৱা ছোৱালী। তাই নিশ্চয় মনৰ লগতে আছে, মনেই তাইক নিছে। তই তৰাক ক'ত লুকাই থৈছ? তই তৰাক লৈ গৈছ ন? তই ক'ত লৈ গৈছ? ক। কি কৈ আছা আপুনি এইবোৰ? তৰা ঘৰত নাই নেকি? জানিও নজনা ভয় জুৰিব নালাগে। তই তৰাক নিছ, মই সকলো জানো। তই তৰাক ঘূৰাই দে। তই তৰাক নি কেতিয়াও সুখী থাকিব নোৱাৰ। তৰা ঘৰত নাই। ক'ত গ'ল বাৰু? নাই, মই তাইক বিচাৰিবই লাগিব। হৰি আপোনাক এটা কথা ক'ব লাগিছিল। কোৱাচোন। আপোনালোকৰ তৰা আৰু কোৱাচোন। আপোনালোকৰ তৰা আৰু এই পৃথিৱীত নাই। কি কৈছ তই এইবোৰ? ক'ত আছে এতিয়া তাই? তাই গছত ওলমি আছে। ব'লাচোন ব'লা, তাই ক'ত আছে? কি কৰিলে? গাঁওখনৰ দেখোন বন্ধ মানিলে। তৰা!
কান্দি লাভ নাই। আপোনাৰ কাৰণে আজি তৰা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আপুনি টকাক চিনি পায়, কিন্তু মানুহ নহয়। তই ঠিকে কৈছ। মই যদি তোৰ লগতে মোৰ ছোৱালীজনীক বিয়া দিলোহেঁতেন, তাইক আজি মই হেৰুৱাবলগীয়া নহ'লহেঁতেন। আৰু তাই মোক ঠিকেই কৈছিল, মন্দিৰত গৈ যদি মই আজি বিয়া পাতিলোঁ হয়, তাই আজি আমাৰ মাজত থাকিলেই হয়।